Hey guys, welcome to my YouTube channel. আৰু আজি মই আপোনালোকক বনাই দেখাম মেগী আন্ডা ভুৰ্জি আৰু এই ৰেচিপিটো খাবলৈ বহুত বেছি টেষ্টি হয় আৰু বনাওঁতেও বহুত সময় দৰকাৰ নহয়। তো গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক এতিয়া মই পাকঘৰত যাওঁ আৰু আপোনালোকক বনাই দেখুৱাওঁ। এই ৰেচিপিটো বনাবলৈ লাগিব আপোনালোকক 2 পেকেট মেগী আৰু এটা আন্ডা আৰু পিঁয়াজ জলকীয়া। প্ৰথমতে মই মেগী 2 পেকেট খুলি পেলাই আপোনালোকক দেখুৱাৰ ধৰণে কেৰাহীত তেনেকৈ পানী অকণমান দি বইল হ'বলৈ দিছোঁ। তাৰপিছত এতিয়া বইল হোৱাৰ লগে লগে মই মছলাখিনি ইয়াত দি দিম। চাওক যেনেকৈ দেখাইছোঁ ঠিক তেনেকৈ মছলাখিনি দি দিব আৰু বইল হ'বলৈ দি থাকিব। যেতিয়ালৈকে পানীখিনি শুহি নাযায় তেতিয়ালৈকে বইল হ'বলৈ দি থাকিব। এনেকৈ পানীখিনি অলপ অলপকৈ শুহি আহি থাকিব আৰু তাৰপিছত যেতিয়া একেবাৰে নোহোৱা হৈ যোৱাৰ নিচিনা হৈ যাব তেতিয়া এটা এক্সট্ৰা বাতিতকৈ আপোনালোকে সেই মেগীখিনি নুমাই থৈ দিব। যেনেকৈ মই নুমাই থ'লোঁ এনেকৈ নুমাই থৈ দিব আৰু সেই কেৰাহীটোতে মই এতিয়া আন্ডাখিনি ফ্ৰাই কৰিম। তো যেতিয়া কেৰাহীটো গৰম হৈ যাব তেতিয়া মই তাত দি দিম ৰিফাইন অইল। মিঠাতেলো দিব পাৰে, যিটো দিয়ে আপোনালোকৰ ইচ্ছা। এতিয়া মই ইয়াত দি দিছোঁ অকণমান ৰিফাইন অইল আৰু প্ৰথমতে মই যি মেৰিনেট কৰি থৈ দিছিলোঁ কণীখিনি, পিঁয়াজ আৰু ইয়াত জলকীয়া দিব মই পাহৰিছোঁ, জলকীয়া দি দিছোঁ। সেইখিনি মই বঢ়িয়াকৈ ভাজি ল'ম। অকণমান ফ্ৰাই কৰাৰ পিছত মই যে নমাই থৈ দিছিলোঁ মেগীখিনি, সেই মেগীখিনি মই ইয়াত ঢালি দিম। চাওক এতিয়া ঢালি দি পেলাই ধুনীয়াকৈ অকণমান সময় ফ্ৰাই কৰিম। মাত্ৰ 5 মিনিটমানতে এই ৰেচিপিটো হৈ যায় আৰু এনেকৈ লৰাই থাকিব। বাছ হৈ যাব আৰু বেছি টাইম নালাগে, হৈয়ে গ'ল আৰু মোটামুটি এনেকৈ লৰাই থাকিব। পানীখিনিও শেষ হৈ যাব আৰু আপোনালোকৰ মেগীটো ৰেডি হৈ যাব। চ' গাইজ ফাইনেলি মোৰ ভজা হ'লেই আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছে। যদি কোনোৱে এনেকৈ খাই পোৱা নাই তো এবাৰ বনাই খাই চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব। তো গাইজ এতিয়া মোৰ বনোৱা হৈ গ'ল। মই বাতিত এক্সট্ৰাকৈ উলিয়াই লৈ ল'লোঁ আৰু এতিয়া মই পৰিৱেশন কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ। চাওক। চ' গাইজ মোৰ খানা ৰেডি হৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে লাইক কৰি দিব। আৰু এইটো খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হয় আৰু লগত ইয়াত লাগিব অকণমান চচ। যদি আপোনালোকৰ টমেট' চচ আছে তেতিয়া দি দিব, তেতিয়া আৰু বেছি খাই ভাল পাব। তো আজিলৈ এইখিনিয়ে, বাই বাই।